ইতিমধ্যে দৈনিক গণবাৰ্তাৰ হাতত আহিছে এটি বিশেষ গুৰুত্বপূৰ্ণ খবৰ। লংকা আৰক্ষীৰ সফল অভিযানত এটা 9mm পিস্তল সহ 3টা সজীৱ গুলী জব্দ কৰে। আৰু এই অভিযান জাৰি ৰাখিছিল লংকাৰ বৰদলৈ চিৰাজুদ্দিন নামৰ লোকজনৰ ঘৰত। আৰু এই সফল অভিযানত দুৰ্বৃত্তটোৰ ঘৰৰ পৰা উদ্ধাৰ কৰে সজীৱ গুলীসহ পিস্তল। জানিব পৰা মতে দুৰ্বৃত্তই ডিমাপুৰৰ পৰা সৰবৰাহ কৰি নিজ ঘৰত মজুত কৰি ৰাখিছিল পিস্তলসহ সজীৱ গুলী। গোপন সূত্ৰে সুজাই অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীৰ নেতৃত্বত নিশা চলোৱা হৈছিল তদন্ত অভিযান। আৰু নিশাৰ এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় দুৰ্বৃত্তটোৱে। ইতিমধ্যে লংকা আৰক্ষীৰ তদন্ত জাৰি কৰি ৰাখিছে যদিও ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোৰ মাজত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে। স্যার কি কব কালি দুই পিস্তল উদ্ধার হয়েছে কোন উদ্ধার হয়েছে? আমি আমার সোর্সের জৰিয়তে খবৰ পাইছিলোঁ যে বৰদলং নিবাসী মহম্মদ চিৰাজুদ্দিন নামৰ ব্যক্তি এজনে ডিমাপুৰৰ পৰা এটা পিষ্টল লৈ আনি তেওঁ ইয়াতে অলপ কিবা অনৈতিক কাৰ্য কৰাৰ কাৰণে ঘূৰা ফিৰা কৰি খবৰ পাইছিলোঁ। তেওঁক আটক কৰিছে নে আপোনালোকে? না তেওঁ পুলিচ যোৱা গম পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে। পলায়ন কৰিছে আৰু কিবা পাইছে নেকি? .22 পিষ্টল আৰু লাইভ এমিনেশ্যন 3টা আৰু .22 6টা লাইভ এমিনেশ্যন। স্যার পিস্তলটো ক'ৰ পৰা ৰিকভাৰী হৈছে? পিষ্টলটো ঘৰৰ বাহিৰতে এখন নাও এখন আছে, নাওতে লুকাই থৈ দিছিল যে মানে তেওঁৰ ঘৰৰ চোতালত। আৰু কোনোবা জড়িত আছে বুলি সন্দেহ হয় নেকি আপোনালোকৰ? এতিয়ালৈ তদন্ত প্ৰাথমিক কালি ৰিকভাৰী কৰা হৈছে, তেওঁক ধৰিলে সোধপোছ কৰিলে গোটেইখিনি গম পোৱা যোৱাৰ পিছত তদন্ত চলি আছে। লংকাৰ পৰা হিবুল নাথৰ ৰিপৰ্ট, দৈনিক গণবাৰ্তা।